নমস্কাৰ বন্ধুসকল, বিচিত্ৰ বসুন্ধৰা চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মোৰ গাহৰি দুটা বিক্ৰী কৰিম বুলি ভাবিছিলোঁ আৰু বেপাৰী কেইজনমান আহিছিল। বেপাৰী গাহৰি দুটা চালে, তাৰপিছত দাম দৰ নিমিলাৰ বাবে মই নিদিলোঁ। এইটো খুব প্ৰকাণ্ড হৈছে গাহৰিটো, আৰু বেপাৰী মোৰ এইটো গাহৰি 90 কেজিমান হ'ব বুলি কৈছে। আৰু মই সিহঁতক প্ৰথমতে 20,000 কৈছিলোঁ। তাৰপিছত সেনেকৈ বাৰ্গেনিং কৰাৰ পিছত 18,000লৈকে আহিলোঁ, কিন্তু সিহঁতে মুঠেই 16,000 দাম দিছে। ইমান ডাঙৰ গাহৰি 16,000 দিলেতো নহ'ব, সেইবাবে মই নিদিলোঁ। এইফালে মই কাটিম বুলি ভাবিছিলোঁ বেপাৰী এজন লৈ কিনে, কিন্তু আমাৰ ওচৰে পাঁজৰে বহুত গাহৰি সেনেকৈ কটা হয়, সেইবাবে অলপ বিক্ৰী কৰোঁতে অসুবিধা হ'ব, সেইবাবে আৰু কটা নহ'ল। চাওঁ পিছলৈ যদি আৰু বেপাৰ আহিলে দাম দৰ মিলিলে দি দিম। আপোনালোকে কওকচোন বাৰু, এই গাহৰিটো কিমান হাজাৰ পোৱা যাব? মই 18 কৈছোঁ, আৰু ল'লে অলপ কমাই দিলোঁ হয়, কিন্তু আপোনালোকৰ মতে কেনেকুৱা হ'ব দামটো আপোনালোকে এবাৰ কমেণ্টত জনাওকচোন।